এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি ডিছকাছ কৰিম অসমীয়া ব্যাকৰণৰ বিষয়ে। অসমীয়া ব্যাকৰণৰ ব্যঞ্জন বৰ্ণৰ ভাগ। ব'লক। ইয়াতে 25টা ব্যঞ্জন বৰ্ণ দিয়া আছে কৰ পৰা মলৈকে। এই কৰ পৰা মলৈ এই 25টা বৰ্ণ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একোটা অংশ স্পৰ্শ কৰে, সেয়ে এইবোৰক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। গতিকে স্পৰ্শ বৰ্ণ কি আৰু কেইটা? স্পৰ্শ বৰ্ণ হৈছে 25টা কৰ পৰা মলৈকে। অঘোষ বৰ্ণ প্ৰতিটো বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী যিটো আছে আমাৰ কঁপি নুঠে। মনত ৰাখিব, কঁপি উঠে কোৱা নাই, মই কঁপি নুঠে বুলি কৈছোঁ। গতিকে ইহঁতৰ নাম হৈছে অঘোষ বৰ্ণ বা শ্বাসবৰ্ণ। যেনে ক, খ, চ, ছ, ত, থ, ত, থ, প আৰু ফ। এইকেইটা হৈছে অঘোষ বৰ্ণ। আকৌ ঘোষ বৰ্ণ হৈছে প্ৰতি বৰ্গৰ তৃতীয় আৰু চতুৰ্থ আৰু পঞ্চম বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে। গতিকে ইহঁতক ঘোষ বা নাদ বৰ্ণ বুলি কোৱা হয়। যেনে গ, ঘ, ঙ, জ, ঝ, ঞ, ড, ঢ, ণ, দ, ধ, ন আৰু ব, ভ, ম। এইকেইটা হৈছে আমাৰ ঘোষ বৰ্ণ। আকৌ অল্পপ্ৰাণ বৰ্ণ। অল্পপ্ৰাণ বৰ্ণ কি? প্ৰতিটো বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল বাবে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। মনত ৰাখিব, কোনটো বৰ্গ কৈছোঁ? প্ৰতিটো বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম। প্ৰতিটো বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম। এইকেইটা প্ৰতি বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্গৰ উচ্চাৰণ কঠিন বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। ইহঁতক উচ্চাৰণ কৰোঁতে এইবোৰ উচ্চাৰণ কঠিন হয়, কোমল নহয়। সেইকাৰণে ইহঁতক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয়। আনহাতে ঊষ্ম বৰ্ণ কি? তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স আৰু হ। এইকেইটা উচ্চাৰণ কৰোঁতে মুখৰ বায়ু জোৰেৰে ওলাই উষ্ণ বা তপত হয়। আপোনালোকে মুখৰ আগত হাত দি চাব পাৰে, এইকেইটা উচ্চাৰণ কৰি অলপ গৰম অনুভৱ কৰিব। সেয়ে এইবোৰৰ নাম হৈছে ঊষ্ম বৰ্ণ। আৰু জ, ৰ, ল, ৱ, ব এইকেইটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু ঊষ্ম বৰ্ণৰ মধ্যৱৰ্তী স্থানত আছে। সেইবাবে ইহঁতৰ নাম অন্ধ্যস্ত বৰ্ণ।